সুপ্ৰভাত, কি খবৰ? এয়া আননোন FM শিৱসাগৰ। প্ৰিয় শ্ৰোতা বন্ধু, শুনি আছে যদুমণি বৰুৱাৰ সৈতে আননোন FM শিৱসাগৰত আজিৰ অনুষ্ঠান চিনাকি সুৰ। ৰ'ব চিনাকি সুৰৰ মাজলৈ যাব ৰ'ব, ময়ো যাম, কাৰণ ময়ো আশাৰে বাট চাই আছোঁ আজিৰ চিনাকি সুৰটো শুনিবলৈ। প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোক যিহেতু আননোন FM শিৱসাগৰৰ অৰ্থাৎ আমাৰ মৰমৰ শ্ৰোতা বন্ধু, গতিকে আপোনালোকৰ সৈতে অলপ বাৰ্তালাপ কৰিব বিচাৰিছোঁ। নকৰোঁ বুলি নক'ব কিন্তু, বেয়া লাগিব দেই। প্ৰিয় শ্ৰোতা, কি খবৰ? বোধ কৰোঁ সকলো ভালেই আছে, কুশলে থাকক, ঈশ্বৰৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিলোঁ। প্ৰিয় শ্ৰোতা বন্ধু, আজি বিশেষ বাৰ্তালাপ নকৰোঁ, কিন্তু আজি এটা বাৰ্তা আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ যিহেতু আননোন FM শিৱসাগৰত গীতৰ অনুষ্ঠান কৰি থকা হয়, কিন্তু এইবাৰ গীতৰ অনুষ্ঠানে নহয়, এইবাৰ আমাৰ অনুষ্ঠানত আৰম্ভ হৈছে বাৰ্তালাপ। প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকৰ মাজলৈ এটা নাম্বাৰ এৰি দিয়া হৈছে। নাম্বাৰটো হৈছে 9395594591 নাম্বাৰ, যিটো বৰ্তমান স্ক্ৰীণত উপলব্ধ আছে। প্ৰিয় শ্ৰোতা, এই নাম্বাৰটোতে আপোনালোকে আমালৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰক আননোন FM শিৱসাগৰ, আৰু আমি লগে লগে আপোনালোকলৈ সেই নাম্বাৰত ঘূৰাই কল কৰিম, আৰু কল কৰাৰ লগে লগে আৰম্ভ হ'ব আমাৰ অনুষ্ঠান বাৰ্তালাপ। আৰু এই অনুষ্ঠানত অসমৰ চুকে কোণে থকা প্ৰতিজন অসমীয়া অৰ্থাৎ প্ৰতিজন দেশবাসীয়ে আমাৰ সৈতে বাৰ্তালাপ কৰিব পাৰিব, আৰু এই বাৰ্তালাপত তেওঁলোকৰ সুখ দুখা বতৰাও হ'ব পাৰে, তেওঁলোকৰ ভাল বেয়া খবৰো হ'ব পাৰে, নতুবা তেওঁলোকৰ যদি মন বেয়া, তেন্তে আমাৰ সৈতে মন ভাল লগাবলৈ হ'লেও কথা পাতিব পাৰিব আমাৰ এই নাম্বাৰত। বা যি কি নহওক, আজিৰ বাৰ্তা ইমানেই। প্ৰিয় শ্ৰোতা, আহক আমি উভতি যাওঁ আমাৰ অনুষ্ঠান চিনাকি সুৰ। প্ৰিয় শ্ৰোতা, শুনি আছে আননোন FM শিৱসাগৰ, যদুমণি বৰুৱাৰ সৈতে আজিৰ অনুষ্ঠান চিনাকি সুৰ। প্ৰিয় শ্ৰোতা, আগবঢ়াই দিছোঁ আপোনালোকৰ মাজলৈ লনিস্মিতা দেৱীৰ কণ্ঠত এটি সুন্দৰ গীত। খুব এটি সুন্দৰ গীত। প্ৰিয় শ্ৰোতা বন্ধু, শুনি আছে আননোন FM শিৱসাগৰত যদুমণি বৰুৱাৰ সৈতে আজিৰ অনুষ্ঠান চিনাকি সুৰ। প্ৰিয় শ্ৰোতা, আজি আপোনালোকৰ মাজৰ পৰা মই যদুমণি বৰুৱাই বিদায় মাগিলোঁ। ধন্যবাদ।